নাই খুব ভাল পাইছোঁ মই নিজে সৌভাগ্য অনুভৱ কৰিছোঁ ইমান পবিত্ৰ অনুষ্ঠান আজি ওৰাং চমুৱাগাঁও ইয়াত 7 দিন কাৰ্যসূচী লৈ পেলাই শ্ৰীমদ ভাগৱত মহাপুৰাণ আৰু কি কয় জ্ঞানযজ্ঞ না জ্ঞানযজ্ঞ ইয়াত অনুষ্ঠিত কৰা হৈছে আজিৰ পৰা প্ৰথম দিন আৰু প্ৰথম দিনৰ যি প্ৰথম কাৰ্যসূচী আমাৰ ধৰ্মীয় ধ্বজা উত্তোলন ইতিমধ্যে মই কৰিলোঁ আৰু এতিয়া কলক যাত্ৰা আছে কলক যাত্ৰাটো মই ভাগ লৈছোঁ আৰু ইমানখিনি পবিত্ৰ অনুষ্ঠান মই আজি ইয়াত ভাগ ল'ব পাই নিজকে অত্যন্ত সুখী অনুভৱ কৰিছোঁ সৌভাগ্য অনুভৱ কৰিছোঁ আৰু আশা ৰাখিছোঁ আমাৰ চমুৱাগাঁও ৰাইজসকলে যিটো আশা কৰি পেলাই সকলো ব্যক্তিৰ শান্তি আৰু বিশ্ব শান্তিৰ কাৰণে ইয়াত যি এক সপ্তাহ জোৰা শ্ৰীমদ ভাগৱত মহাপুৰাণ আৰু জ্ঞানযজ্ঞ ল'ব বিচাৰিছে এইটো সফল হওক তাকে কামনা কৰিছোঁ সকলোৱে ঈশ্বৰৰ পৰা আশীৰ্বাদ পাওক তাকে মই কামনা কৰিছোঁ সঁচাকৈ এইটো নিশ্চয় কিবা এটা ইংগিত দিছে আমাক বেয়া ইংগিত নহয় আমাক ভাল ইংগিত দিছে আমি আশীৰ্বাদ পাইছোঁ হয়